নমস্কাৰ। আজি বিষয় হৈছে গ্ৰাহ আৰু গজেন্দ্ৰৰ উদ্ধাৰ বা আমি যাক গ্ৰাহ গজেন্দ্ৰৰ যুদ্ধ বুলিও কওঁ। আজি সেই আখ্যানটোৰ অন্তৰ্নিহিত কিছুমান তত্ত্বগধুৰ কথাক সংক্ষিপ্ত ৰূপত আলোচনা কৰিবলৈ প্ৰকাশ কৰিম। যিহেতুকে এই বিষয়ৰ মাজেৰে এজন ভগৱান নাৰায়ণৰ হাততেই দুজন অভিশপ্ত উদ্ধাৰ হৈছিল, কিন্তু এজনে পালে স্বৰ্গ আৰু আনজনে পালে বৈকুণ্ঠ। এই ভেদভাৱ কিয় হ'ল? এই গ্ৰাহ গজেন্দ্ৰ উপাখ্যান আমি মুঠতে 3 ঠাইমানত পাওঁ। তাৰ ভিতৰতে ভাগৱতৰ অষ্টম স্কন্ধত পাওঁ, শংকৰদেৱৰ ৰচিত কীৰ্তন ঘোষাখনত পাওঁ, আৰু বামন পুৰাণৰ 84 অধ্যায়তো এই কাহিনীভাগ পোৱা যায়। এই গ্ৰাহ গজেন্দ্ৰ যুদ্ধৰ পূৰ্বজন্মৰ কাহিনী ভাগৱতত আছে যদিও কীৰ্তন ঘোষাত পূৰ্বজন্মৰ কাহিনীখিনি নাইকিয়া। আমি প্ৰথমতে অতি চমুকৈ আলোচনা কৰিম গ্ৰাহ আৰু গজেন্দ্ৰৰ পূৰ্বজন্মৰ কাহিনী। কেনেকৈনো গ্ৰাহ গজেন্দ্ৰই দুজন ঋষিৰ অভিশাপ পাব লগা হৈ গ্ৰাহ গজেন্দ্ৰ হিচাপে জন্ম লাভ কৰিব লগা হ'ল। গ্ৰাহ মানে জলচৰ প্ৰাণী বা সেই এটা ঘৰিয়াল, যি গ্ৰাহ পূৰ্বতে হুহু নামৰ এজন গন্ধৰ্বৰ ৰজা আছিল। সেই গন্ধৰ্ব ৰজা হুহুৱে এবাৰ মন্ত্ৰীসকলক লগত লৈ আনন্দ মনেৰে জলক্ৰিয়া কৰি আছিল। ঠিক সেইখিনি সময়তে মহৰ্ষি দেৱল ঋষিয়ে স্নান কৰিবলৈ সৰোবৰৰ পানীত নামিছিল, আৰু ঋষি দেৱলে জলত নামি যেতিয়া একান্ত মনে হৰিক চিন্তা কৰি থকা সময়তেই হুহু গন্ধৰ্বই দেৱল ঋষিক ধেমালি কৰাৰ বাসনাৰে বা অলপমান ভয় খোৱাৰ বাসনাৰে ঋষিৰ এখন ভৰিত ধৰি লাহে লাহে গভীৰ পানীৰ মাজলৈ ঋষিক টানি লৈ গৈছিল। ঋষিয়ে প্ৰথমতে জলচৰ প্ৰাণী ঘৰিয়ালে টনা বুলিয়েই ভাবিছিল। পাছত গম পালে যে এয়া ঘৰিয়াল নহয়, গন্ধৰ্বৰাজ হুহুহে হয়। আৰু যেতিয়া হুহু বুলি জানিলে, ঋষিৰ মনত তেতিয়া ভাৱ হ'ল যে হুহুৱে নিজৰ অহংকাৰৰ কাৰণেই এনে আচৰণ কৰিছে, আৰু সেই হেতুকে এজন হৰিভক্তই ঋষিৰ হৰিস্মৰণৰ সময়ত এনেকৈ ধেমালি কৰা বা এনেকৈ বিঘিনি ঘটোৱাৰ কাৰণে অলপ খং উঠিল, আৰু খং উঠি অভিশাপ দি দিলে। কি বুলি দিছিলে? কৈছে যে তই এই সৰোবৰৰ পানীতে গ্ৰাহ হৈ মানে ঘৰিয়াল হৈ থাকিব লাগিব। ভাগৱতত এই অভিশাপৰ কথা বা এই দেৱল ঋষিৰ কথা আছে। ভাগৱতত থকা মতে ভাগৱতত কৈছে যে সেহি বেলা মহাভাগৱত দেৱল যাই নামিল জলত, স্নান সমৰ্পিয়া ঋষিৰাজে ব্ৰহ্মচিন্তি আছা জল মাজে। ব্ৰহ্মক চিন্তি কৰি আছে বুলি ভাগৱতত আছে। লগতে অভিশাপৰ বিষয়ে ভাগৱতত উল্লেখ আছে এনেদৰে, যি দেৱল ঋষিয়ে হুহুৰ গন্ধৰ্বক দিলে, সেই অভিশাপটো এনেদৰে আছে। কোপমনে বুলয় বচন, ইটো দেখো গ্ৰাহৰ লক্ষণ, হুয়ো জলগ্ৰাহ দুৰাচাৰ, তেবেশে পাপৰ প্ৰতিকাৰ। কি বুলি কৈছে? কোপমনে বুলয় বচন, ইটো দেখো গ্ৰাহৰ লক্ষণ, হুহু জলগ্ৰাহ দুৰাচাৰ, তেবেশে পাপৰ প্ৰতিকাৰ। এই বুলি গন্ধৰ্বৰাজ হুহুক দেৱল ঋষিয়ে অভিশাপ দিলে যে তই এতিয়াৰে পৰা এই জলৰ মাজতে ঘৰিয়াল ৰূপে জীৱন অতিবাহিত কৰিব লাগিব। ধেমালি কৰোঁতেই অভিশাপ পাব লাগিব বুলি গন্ধৰ্বৰাজ হুহুৱে ভবা নাছিলে। ঋষিয়ে যেতিয়া স্নান কৰি সৰোবৰৰ পাৰত উঠিল, লগতে গন্ধৰ্বৰাজ ঋষিৰ চৰণত আহি নিজৰ অপৰাধৰ অনুতপ্ত হৈ ক্ষমা খুজিছে, আৰু এই অভিশাপ উঠাই ল'বলৈ ঋষিক হুহুৱে মানে গন্ধৰ্বৰাজে বহু প্ৰাৰ্থনা কৰিলে। হুহুৰ প্ৰাৰ্থনাত ঋষি সন্তুষ্ট হৈছিল, কিন্তু যিদৰে ধনুৰ পৰা বাণ ওলাই যোৱাৰ পাছত সি দ্বিতীয়বাৰ ধনুলৈ উভতি আহিব নোৱাৰে, ঠিক সেইদৰে মুখৰ পৰা ওলোৱা কথা ঘূৰি নাহে বাবেই ঋষিৰ অভিশাপ অথলে নগ'ল। তথাপি
গন্ধৰ্বৰাজৰ অনুশোচনাৰ হেতু ঋষিয়ে ক'লে যে তুমি কিছুকাল এই সৰোবৰতে গ্ৰাহৰূপে থাকি পাছত এই সৰোবৰতে ভৱিষ্যৎ কালত গজেন্দ্ৰই জলক্ৰিয়া কৰা সময়ত মোক যেনেকৈ ভৰিত ধৰিছিলি ঠিক একেদৰে গজেন্দ্ৰৰো এখন ভৰিত ধৰি যুদ্ধ কৰিবি। তেতিয়া ঈশ্বৰে হৰিক বা হৰিয়ে গজেন্দ্ৰক উদ্ধাৰ কৰিবলৈ আহোঁতেই তোমাৰ ডিঙি কাটিব আৰু লগতে মোৰ অভিশাপৰ পৰা বা এই গ্ৰাহ যি জীৱন ধাৰণ হ'ব তোমাৰ এই গ্ৰাহ জীৱনৰ পৰা তোমাৰ উদ্ধাৰ লাভ হ'ব। ভাগৱতত সেয়েহে এনেদৰে প্ৰকাশ আছে কৃপা কৰি বুলন্ত বচন হুহু তই এৰ ভয় মন যেন মূৰ ধৰিলি পাৱত গজেন্দ্ৰক ধৰি এহিমত। সেইবুলি এটা আশ্বাসবাণী বা পৰামৰ্শ দি থৈ গ'ল। পাছত এনেদৰেও আছে ভাগৱততে যি কালত গজেন্দ্ৰক হৰি মুকুট কৰন্তক কৃপা কৰি তোকো হৰি সেহি কালে পাই কৰি বন্ত মুকুট লীলাই। হৰিয়ে তোক গজেন্দ্ৰক উদ্ধাৰ কৰাৰ বাবে আহিব যদিও তোকো সেইখিনি সময়ত উদ্ধাৰ কৰি থৈ যাব সেইবুলি আশ্বাস প্ৰদান দি ঋষি নিজৰ স্থানলৈ গমন কৰিলে। এয়াই হ'ল হুহুৰ পূৰ্বজন্মৰ কাহিনী। অভিশাপ কেনেকৈ পালে এতিয়া চাওঁ গজেন্দ্ৰলৈ। গজেন্দ্ৰই পূৰ্বজন্মৰ কথালৈ যদি চাওঁ তেতিয়াহ'লে ভাগৱতৰ অষ্টম স্কন্ধত থকা মতে গজেন্দ্ৰ পূৰ্বজন্মত দ্ৰাবিড় দেশৰ ৰজা ইন্দ্ৰদুম্ন আছিল। তেওঁ পৰম বিষ্ণু ভক্ত ৰজা হোৱাৰ লগতে দ্ৰাবিড় দেশৰ যিমানবোৰ হৰিভকত আছিলে সকলো হৰিভকতৰ ভিতৰত এই ইন্দ্ৰদুম্ন ৰজাই শ্ৰেষ্ঠ হৰিভকত আছিলে। ৰজাই মলয় নামৰ পৰ্বতত আশ্ৰম পাতি তাতে সদায় বিষ্ণুৰ পূজা কৰি ৰামকৃষ্ণ নাম কীৰ্তন কৰিছিল। সেয়েহে এই কথা ভাগৱততো আছে। ভাগৱতত কেনেকৈ আছে চাওঁ। ভাগৱতত উল্লেখ কৰিছে এনেদৰে হৰি ভক্তি প্ৰধান দ্ৰাবিড় দেশ নাম তাত ইন্দ্ৰদুম্ন ৰাজা ভৈলা অনুপাম সমস্ত দেৱত খ্যাত বিষ্ণুত ভকত নিশ্চয় কৰিছা ৰাজা হৰিক মনত দ্ৰাবিড় দেশত আছা যত সাধু ছয় সবাৰো মাজত ৰাজা উত্তম হুৱই। এনেদৰে আছে। তাৰ পাছতো আছে। তাৰ পাছত এনেকৈ কৈছে বিষ্ণুক পূজন্ত সাৱধানা কৰি মন ৰাম কৃষ্ণ আদি নাম কৰন্ত কীৰ্তন মলয় পৰ্বতে দিব্য আশ্ৰম আশ্ৰয় তাতে থাকি মাধৱক নিপতি পূজয়। এই ইন্দ্ৰদুম্ন ৰজাই মলয় পৰ্বতত আশ্ৰম পাতি মৌন ব্ৰত ধাৰণ কৰি একান্ত মনে হৰি নাম জপ কৰি থকা সময়তে সেই কালৰ মহাশক্তিশালী অগস্ত্য মুনিয়ে লগত অসংখ্য শিষ্য লৈ ৰজা ইন্দ্ৰদুম্নক দেখা কৰিবলৈ আহিছিলে। যি অগস্ত্য মুনিক তেওঁৰ শক্তিৰ বাবে আনহে নালাগে স্বয়ং ভগৱান বা স্বয়ং দেৱতাসকলেও পৰম শ্ৰদ্ধা কৰিছিল আৰু ভগৱন্তৰ কৃপা লাভ কৰিছিলে। কিন্তু হয়তো নিয়তিৰ প্ৰভাৱতেই কিজানি হৰিভক্ত হোৱাৰ পাছতো ইন্দ্ৰদুম্ন ৰজাই অগস্ত্য মুনিক সন্মুখত দেখিও কোনো সন্মান নজনালে। ৰজাই আনকি বহাৰ আসনৰ পৰা উঠিও নাহিলে। ৰজাৰ তেনে কাৰ্যত অগস্ত্য মুনিয়ে অপমান বোধ কৰিলে আৰু এইটো অপমান বোধ কৰাটো স্বাভাৱিক কথাই সেইখিনি সময়ত। আৰু অপমান বোধ কৰি তেওঁ প্ৰকাশ এনেদৰে ক'লে যে এই ৰজাই সাধু মহন্তক চিনি নাপায়, মোক দেখিও নেদেখাৰ ভাও ধৰি মোক অপমান কৰিলে। তেওঁ গৰ্ব কৰি হাতীৰ দৰে বহি আছে, গতিকে তামসিক স্বভাৱে হাতীৰ জন্ম লাভ কৰক বুলি অভিশাপ দি দিলে। হাতীৰ দৰে বহি থকাৰ কাৰণে গৰ্ব হৈছে, গতিকে হাতীৰে জন্ম হওক বুলি অভিশাপ দি দিলে। ভাগৱতত সেইটো কথা আছে এনেদৰে। ভাগৱতত আছে যে আজি আৰু কেন ব্ৰাহ্মণক আৱমান এহি হেতু তামসিক জন্মে হৌক স্থান হস্তি যেন বসি আছে গৰ্ব কৰি আতি এতেকে হুয়ুক তই সেহি গজ জাতি। গতিকে যেনেকৈ বহি আছ তেনেকৈ হাতী হৈ জন্ম লাভ কৰ সেইবুলি অভিশাপ দিলে। আৰু এনেদৰে যেতিয়া হৰিভকত হৈও নিষ্কৰ্ম দোষৰ ফলত ৰজা ইন্দ্ৰদুম্নই মহাশক্তিধৰ অগস্ত্য মুনিৰ অভিশাপ লাভ কৰি হস্তিৰূপে জন্মগ্ৰহণ কৰিব লগা হ'ল আৰু পৰৱৰ্তী কালত তেওঁ সেই হস্তি ইউনিতে জন্ম হৈ হস্তি হিচাপে থাকিব লগা হ'ল। এয়াই হৈছে পূৰ্বজন্মৰ গজেন্দ্ৰৰ কাহিনী। এতিয়া আহোঁ যে এজন ভগৱন্ত ঈশ্বৰৰ হাততেই গ্ৰাহ আৰু গজেন্দ্ৰই সাপৰ পৰা উদ্ধাৰ লাভ কৰিছে আৰু এজনে পালে স্বৰ্গ আৰু আনজনে কেনেকৈ বৈকুণ্ঠ পালে। একে সময়তে এজন ঈশ্বৰৰ হাততেই উদ্ধাৰ হোৱাৰ পাছতো এজনে স্বৰ্গ আনজনে বৈকুণ্ঠ
লাভ কৰাৰ মাজত এনে ভেদভাৱ কিয় আহিল সেয়ে এই বস্তুটোৱে হৈছে এই উপাখ্যান ভাগৰ অন্তৰ্নিহিত এটা তত্ত্বপূৰ্ণ দিশ আজি আমি এই কথাটোকে চমুকৈ আমাৰ বোধগম্য যিমানখিনি হৈছে আৰু আলোচনা কৰিম যেতিয়া অভিশপ্ত গ্ৰাহৰূপী গন্ধৰ্বৰাজ হুহুৱে পূৰ্বতে ঋষিয়ে দিয়া পৰামৰ্শ মতে গজেন্দ্ৰৰ আগমন হোৱালৈকে কেৱল অপেক্ষা কৰিহে আছিলে তেওঁ দুষ্কৰ্মৰ ফলত গন্ধৰ্ব দেহ এৰি জলজন্তুৰূপে জন্ম লৈ কেৱল আয়ুস ক্ষয় কৰি সৰুবৰত বাট চাই থাকিল স্বৰ্গ যোৱাৰ অভিলাষেৰে গন্ধৰ্বৰাজৰ মূল লক্ষ্যই আছিল যে সাপমুক্ত হৈ স্বৰ্গ পাবৰ কাৰণে বা স্বৰ্গগমন সেয়ে তেওঁৰ মনত ঈশ্বৰ বাসনাৰ ভাৱ জন্মা হোৱা নাছিল সেয়ে হৰিৰ শৰণাপন্নও তেওঁ হোৱা নাছিল তেওঁৰ লক্ষ্য মাত্ৰ অভিশাপমুক্ত হৈ স্বৰ্গ লাভে সেয়ে ঈশ্বৰৰ দ্বাৰা উদ্ধাৰ লাভ হৈও স্বৰ্গ লাভে কৰিলে ঠিকেই কিন্তু বৈকুণ্ঠলৈ যাব নোৱাৰিলে সেয়ে শংকৰদেৱে কীৰ্তন ঘোষাত এই বিষয়ে এনেদৰে লিখিছে কৃষ্ণ পৰশনে গ্ৰাহু সাপক নিস্তৰি দিব্য ৰূপ ধৰিয়া স্বৰ্গক গৈলা লৰি সেই বুলি লিখিছে একেদৰে ভাগৱততো আছে ভাগৱতত এনেদৰে আছে যে পৰি হৰি সমস্তে পাপক চলি গৈলা গন্ধৰ্ব লোকক কি বুলি কৈছে পৰি হৰি সমস্তে পাপক চলি গৈলা গন্ধৰ্ব লোকক ইয়াৰ পৰা এইটো কথা বুজা গ'ল যে নিজৰ কৰ্মৰ মাজেৰে যি বাঞ্ছা কৰা হয় আৰু সেই হিচাপে কৰ্ম অনুসাৰীয়ে সেই ফল ভোগ কৰা হয় এতিয়া হওক গজেন্দ্ৰই ঈশ্বৰৰ কৃপাটো পালেই উদ্ধাৰ লাভ হ'লেই আৰু অভিশাপ মুক্ত হৈ তেওঁ কেনেকৈ বৈকুণ্ঠ পালে ইয়াৰ কাৰণ হ'ল আমি যদি চাওঁ তেতিয়াহ'লে পাম যে গ্ৰাহগ্ৰস্ত গজেন্দ্ৰ পূৰ্বজন্মত ইন্দ্ৰদুম্ন ৰজা হৈ যেতিয়া আছিলে সেইখিনি সময়তে তেওঁ এজন ভগৱত ভক্ত আছিল লগতে আত্মবান মৌনব্ৰত ধাৰণকাৰী একান্ত মনে হৰি চিন্তাকাৰী জটাধাৰ তপবান ইত্যাদি গুণেৰে এজন পৰিপূৰ্ণ ৰজা আছিল তদুপৰি গজেন্দ্ৰ গ্ৰাহগ্ৰস্ত হওঁতে পূৰ্বজন্মৰ সঞ্চিত কৰ্মৰ পুণ্যফলৰ বাবেই হৰি বিনে আৰু তাৰণতা নাই এই বুলি তেওঁ অনুভৱ কৰিব পাৰিছিল ভাগৱতত এই কথা আছে কেনেকৈ কৈছে পূৰ্বজন্মে ইন্দ্ৰদুম্ন শিখিল অন্ত যত সেহি অৰ্থ সবআশী পৰিলা মনত মহা অনুৰাগ ভাৱে বচন বুলন্ত গজেন্দ্ৰ বদতি নমো ভগৱন্ত আৰু এনেদৰেই হৰি কথা মনলৈ অহাত গজেন্দ্ৰ শৰণ লৈলা ত্ৰাহি হৰি বুলি কীৰ্তনত সেই শাৰীটো আছে যে গজেন্দ্ৰ শৰণ লৈলা ত্ৰাহি হৰি বুলি যেতিয়া গজেন্দ্ৰই আৰত্ত ভকত আছিল অৰ্থাৎ আৰত্ত ভকত মানে পৰিত্ৰাণৰ আন উপায় নেদেখি কেৱল হৰিৰ ওচৰত আশ্ৰয় লোৱা সেইভাৱেই ভাগৱতত গজেন্দ্ৰই স্তুতি কৰিছে এনেদৰে এতেকে জানিলো আন লোক মুকুত কৰন্তা নাহি মুক কিন্তু ভগৱন্ত পতিত পাৱন বিনে ব্ৰহ্মা হৰে জাক কৰে সেৱ সবাৰো আশ্ৰয় যিটো দেৱ তাহান চৰণে পঢ়িলো মই শৰণে এইবুলি তেওঁ হৰিৰ চৰণত আত্মসমৰ্পণ হৈছে কীৰ্তনতো আছে যে গজেন্দ্ৰই কেনেকৈ সুৰেৰে পদ্মফুল তুলি লৈ ভগৱানক স্তুতি কৰিছে কীৰ্তনত লিখিছে এনেকৈ যে সুন্দে মেহৰাই পদ্মগুট ওপৰক তুলি গজেন্দ্ৰে শৰণ লৈলা ত্ৰাহি হৰি বুলি শুনি শীঘ্ৰে চৰি হৰি গৰুৰ স্কন্ধে ভকতক ৰাখিবাক আহিলা প্ৰবন্ধে সেই কাৰণতেই ঈশ্বৰ কৃপাত গজেন্দ্ৰই পাৰিষদী তনু লাভ কৰি বৈকুণ্ঠলৈ গ'ল ভাগৱতত এই কথাটো আছে ভাগৱতত এনেদৰে উল্লেখ কৰা আছে হেন মহা দিব্যৰূপ লভিলন্ত গজৰাই প্ৰভু সমে চিনন নজায় ভকতিৰ প্ৰসাদত ভৈলা দিব্য পাৰিষদ শ্ৰী বৎস কৌস্তৱ মাত্ৰ নাই মানে শ্ৰীবৎস আৰু কৌস্তৱমণিৰ বাদে সম্পূৰ্ণ চাৰি অস্ত্ৰ লৈ বা চাৰি চিহ্ন লৈ পাৰিষদ হিচাপে বৈকুণ্ঠলৈ গমন কৰিলে একেদৰে শংকৰদেৱৰ কীৰ্তনত লিখিছে যে হস্তি গুচি তৈতে চতুৰ্ভুজ ৰূপ ভৈলা গলে বনমালা হাতে চাৰি অস্ত্ৰ লৈলা কৰিল প্ৰণাম পাছে দণ্ডৱতে পৰি পাৰিষদ হুয়া বৈকুণ্ঠক গৈলা লৰি
পাৰিষদ ৰূপ লৈ বৈকুণ্ঠলৈ 4 চিহ্ন হাতত লৈ গমন কৰিলে এতেকে ভগৱানক একান্ত মনেৰে চিন্তা ধ্যান ধাৰণা কৰিলে যে তেওঁক সহজে লাভ কৰিব পাৰি তাৰ প্ৰমাণ গজেন্দ্ৰতে আছে আনহাতে ভগৱত ভক্ত হ'বলৈকো কিন্তু প্ৰাক্তন সৎকৰ্ম সঞ্চিত থাকিব লাগিব গুৰুজনে কীৰ্তনৰ সেইকাৰণে ভাগৱত তাৎপৰ্যত উল্লেখ কৰিছে যে যাহাৰ আছে পুণ্য অসংখ্যাত শিশি পাতে কাণ কৃষ্ণ কথাটো কি কৈছে যাহাৰ আছে পুণ্য অসংখ্যাত শিশি পাতে কাণ কৃষ্ণ কথাত আনে কৃষ্ণ কথাত মন দিব নোৱাৰে গজেন্দ্ৰে পূৰ্ব স্মৃতি অনুসৰি আৰু পূৰ্ব সঞ্চিত পুণ্য ফলৰ বাবেই হৰি শৰণাপন্ন হোৱাৰ কাৰণেই ভগৱানৰ ঠাই পালেগৈ বৈকুণ্ঠৰ পাৰিষদ লাভ কৰিলে এইটোৱে হৈছে পাৰ্থক্য সেই কাৰণে দুইজনৰ ক্ষেত্ৰত এনে ব্যৱধান হ'বলৈ পালে গীতাত উল্লেখ আছে যে মই সংস্কৃতৰ কথা নকওঁ অসমীয়া ভাঙনিৰে কৈ দিওঁ গীতাত এনেদৰে আছে যিজনে দেৱ পূজাসকলে দেৱতাক লাভ কৰিব পিতৃ পূজাসকলে পিতৃক লাভ কৰিব ভূত পূজাসকলে ভূতসকলক লাভ কৰিব আৰু ঈশ্বৰ পূজাসকলে ঈশ্বৰক লাভ কৰিব যাক যিজনে কামনা কৰা হয় বা যেনেভাৱে কামনা কৰা যায় বা বিচৰা হয় সেইমতে তাৰ ফলপ্ৰাপ্তি হয় এজন লোকক নাম ধৰি যেতিয়া মতা যায় সেইজন লোকহে আহ্বায়কৰ ওচৰলৈ সদায় আহিব আনজন নাহে ভগৱানক মাতিলেহে ভগৱান আহিব যদি আমি ভূত পেট পিতৃ দেৱ আদিক মাতি থাকো তেতিয়ালে ভগৱান আমাৰ ওচৰলৈ নাহে গজেন্দ্ৰই ভগৱানক বিচৰা কাৰণেই হৰি ৰূপে আবিৰ্ভাৱ হৈ তেওঁক ৰক্ষা কৰিলেহি গ্ৰাহে বিচৰা নাছিল সেইকাৰণে তেওঁৰ বিশেষ একো লাভ নহল মাত্ৰ কৃষ্ণ পৰশনত তেওঁ সাপমুক্ত হৈ নিজ ঠাইলৈ গমন কৰিব পাৰিলে এটা কথা ঠিক যে ভগৱানৰ দৃষ্টি বা হস্তপৰশৰ অন্যথা হ'ব নোৱাৰে সেই কণ কৃপাৰ কাৰণেই গ্ৰাহৰূপী হুহুৱে তেওঁৰ পূৰ্বৰ গন্ধৰ্ব ৰূপ ধাৰণ কৰিব পাৰিলে আৰু গজেন্দ্ৰই বৈকুণ্ঠ লাভ কৰিলে এয়াই আছিল গ্ৰাহ গজেন্দ্ৰৰ পৰা পোৱা সংক্ষিপ্ত এটা তত্ত্ব কথা আমি এটা কথা চাওঁ গ্ৰাহে কিন্তু যেতিয়া ঈশ্বৰক বাঞ্ছা কৰা নাছিলে তেওঁ মূল উদ্দেশ্য আছিল মুক্তি লাভ কৰিব লাগে বা এই অভিশাপৰ পৰা উদ্ধাৰ পাই গন্ধৰ্ব হ'ব লাগে আৰু সেই হিচাপে পালে গন্ধৰ্ব পাইছে পূৰ্বতে তেওঁ গন্ধৰ্ব আছিল মুক্তি লাভ কৰাৰ পাছত গন্ধৰ্বই হৈছে কিন্তু এটা পাৰ্থক্য চাওঁ আহকচোন পূৰ্বতেতো গজেন্দ্ৰ ইন্দ্ৰদুম্নৰ ৰজা আছিল তেওঁ সাপমুক্ত হৈ ইন্দ্ৰদুম্নৰ ৰজাহে হ'ব লাগিছিল অভিশাপমুক্ত হৈ যিদৰে গ্ৰাহে গন্ধৰ্ব লাভ কৰিলে পূৰ্বজন্মত তেওঁ যেতিয়া গন্ধৰ্ব আছিল ঠিক সেইদৰে গজেন্দ্ৰও কিন্তু ইন্দ্ৰদুম্নৰ ৰজাৰ ৰাজপথহে পাব লাগিছিল বা তেওঁ কাল অতিবাহিত হ'ল যদিও তেওঁ ৰাজমৰ্যাদাহে পাব লাগিছিল কিন্তু সেইজন ইন্দ্ৰদুম্নৰ ৰজাই সাধাৰণ মনুষ্যৰ ৰাজ আসনৰ পৰা ওপৰত স্বৰ্গ নালাগে বৈকুণ্ঠ পৰ্যন্ত পাই গ'ল কিমান খাপ স্তৰ ওপৰলৈ জাপ মাৰি যাব পাৰিলে এইটোৱে হৈছে তত্ত্বপূৰ্ণ কথা যে পূৰ্বজন্ম বা পূৰ্ব কৰ্মফল লাগিলে ইহজন্মতেই হওক এই পূৰ্বজন্ম বা পূৰ্ব কৰ্মফলৰ যদি সঞ্চিত পুণ্য থাকে তেতিয়াহে হৰিৰ কথা বিপদৰ সময়তো স্মৰণলৈ আহে ইয়াতে প্ৰসংগক্ৰমে কথা এষাৰ কৈ থওঁ শেষত আমি নিজকে পৰীক্ষা কৰি চাব পাৰোঁ বহু স্তৰত যে আমি মায়া বন্ধনত বেছি আবদ্ধ হৈ আছো নে আমাৰ স্বভাৱ চৰিত্ৰ আমাৰ কৰ্ম আমাৰ জীৱনশৈলী আমি নে অবাইচ অন্যায়ৰ মাজত আবদ্ধ হৈ আছো নে হৰিৰ পথ আমি অৱলম্বন কৰিবলৈ সেই পথত আখৰা কৰি আছো আমি এইটো পৰীক্ষা নিজে কৰিব পাৰোঁ একদম সাধাৰণ কথা এটা আমি আকস্মিকভাৱে যেতিয়া কিবা এটা ধৰি লওক হাত এখনত কষ্ট পালোঁ ভৰি এটাটো আঙুলি এটাটো জত খালোঁ সেইখিনি সময়ত আমাৰ মুখৰ পৰা কিবা নহয় কিবা এটা শব্দ ওলাই আহে সেই শব্দটো কি শব্দ হয় আমি মন কৰিলে তাৰ উত্তৰটো পাম যদি সেইখিনি সময়ত উজতটো খাওঁতে যদি আমাৰ মুখেৰে কিবা অবাইচ শব্দ ওলাইছে তেতিয়াহ'লে আমি জানি ল'লোঁ যে আমাৰ জীৱনশৈলী আমাৰ সঠিক নহয় আমি কুসংস্কাৰৰ মাজত আবদ্ধ হৈ আছোঁ আৰু যদি সেইখিনি সময়ত সেই উজতৰ কষ্ট পাওঁতে আপোনা আপুনি মুখৰ পৰা আয়ৈ বোপায়ৈ পিতৃ মাতৃ বা এনেকুৱা শব্দ উচ্চাৰণ হয় তেন্তে হ'লে আমি বুজি পাম যে আমি মায়া চক্ৰত বেছি আবদ্ধ হৈ আছোঁ আৰু একেটা ঘটনাত যদি সেই উজতটো খাওঁতেই বা সেই হাতত কষ্টকণ পাওঁতেই যদি কোনোবা ঈশ্বৰৰ
যিকোনো এটা নাম ওলায়, যিকোনো ঈশ্বৰৰ হ'ব পাৰে, এটা ঈশ্বৰৰ নাম ওলায় আপোনা আপুনি মুখৰ পৰা যদি বাজ হয় ঈশ্বৰৰ নাম, তেন্তে বুজিব পাৰোঁ যে আমি ঈশ্বৰ ভক্তিৰ সেই আখৰাত অতিক্ৰম কৰিব পাৰিছোঁ। তাৰমানে ঈশ্বৰ ভক্তিৰ পথত আমি মুক্তি নাপালেও আমি সেই পথলৈ অগ্ৰসৰ হৈছোঁ। গতিকে আমাৰ এই জীৱৰ ভৱিষ্যতটো নিশ্চয় সুখময় হ'বগৈ। এই বস্তুখিনিয়ে গজেন্দ্ৰত আমি দেখা পালোঁ। গ্ৰাহে পূৰ্ব জীৱন উদ্ধাৰ হ'ল যদিও তেওঁ স্বৰ্গলাভ লাভ কৰিলে, কিন্তু গজেন্দ্ৰই পূৰ্বজন্ম বা পূৰ্ব কৰ্ম বা তেওঁ কৰ্ম স্মৃতি থকাৰ কাৰণে, পুণ্য থকাৰ কাৰণে সেইখিনি সময়ত, অন্তিম সময়ত ঈশ্বৰক চিন্তা কৰাৰ কাৰণে তেওঁ বৈকুণ্ঠৰ পাৰিষদ হিচাপে যাব পাৰিলে। এয়াই হৈছে গ্ৰাহ গজেন্দ্ৰৰ অন্তৰ্নিহিত তত্ত্ব কথা আমি চমুকৈ প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰিলোঁ। নমস্কাৰ।